অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন। অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে কৈ থৈ গ'ল শিক্ষানীতিখনৰ জৰিয়তে 6% মুঠ GDP শিক্ষা খণ্ডত ব্যৱহাৰ কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, 1964 চনত কোঠাৰী কমিছনৰ আয়োগতো সেই 6% GDPৰ কথাই কোৱা হৈছিল। তেখেতে নেলছন মেণ্ডেলাৰ কথা কৈ থৈ গ'ল। সেইজন নেলছন মেণ্ডেলাই কৈছিল যে শিক্ষা হৈছে পৰিৱৰ্তন সাধনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় অস্ত্ৰ। আজি সেই শিক্ষাৰ দৰে সেই অস্ত্ৰপাত ব্যৱহাৰ কৰি শিক্ষা খণ্ডত মুঠ ব্যয় কৰা GDPৰ পৰিমাণ 6%ৰ পৰা 1% 1964 চনৰ পৰা 2020 চনলৈকে যেতিয়া বঢ়াব নোৱাৰিলে, তেতিয়া বিষয়ৰ বাস্তৱিকতা বুজি সম্পূৰ্ণৰূপে বিৰোধিতা কৰি উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত 2টা বছৰ হৈ গ'ল, 2020ৰ পৰা 2022। এই 2টা বছৰৰ অন্তৰত আমি দেখিলোঁ কি শিক্ষাৰ ওপৰত অবাধ ৰাজনৈতিক হস্তক্ষেপ ৰোধ কৰাৰ কাৰণে কেৰালা চৰকাৰে নিজৰ ৰাজ্যখনৰ উপাচাৰ্যগৰাকীক বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ অৰ্থাৎ আচাৰ্য পদটিৰ পৰা অপসাৰণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত অন্ধ্ৰপ্ৰদেশ চৰকাৰে কেৱল মাত্ৰ বৃত্তিমুখী শিক্ষাৰ প্ৰসাৰৰ বাবেই ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ বাৰ্ষিক শুল্ক 24 লাখ টকালৈকে বৃদ্ধি কৰাৰ কাৰণে অনুমতি প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ M.R. শ্বাহ আৰু সুধাংশু ধুলিয়াৰ নেতৃত্বত বহা এখন বিচাৰপীঠে স্পষ্ট কৰি দিবলৈ বাধ্য হৈছে যে শিক্ষা ব্যৱসায় লাভ কৰিবৰ কাৰণে কৰা কোনো লাভ উপাৰ্জন কৰিবৰ কাৰণে কৰা কোনো ব্যৱসায় নহয়। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ কাষত থকা গুৱাহাটী বিশ্ববিদ্যালয় বৰ্তমান সময়ত গৱেষণা পৰ্যায়ত নিজৰ মাচুল 100% পৰ্যন্ত বৃদ্ধি কৰিছে। আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ দুটা প্ৰধান সমস্যা, শিক্ষাৰ ওপৰত অবাধ ৰাজনৈতিক হস্তক্ষেপ আৰু শিক্ষাৰ মাচুল বৃদ্ধি। এই দুইটা সমস্যাৰ খুদ মানুহ আজি সমাধান কৰিব নোৱাৰাত এই ৰাষ্ট্ৰীয় শিক্ষানীতিখনৰ জৰিয়তে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কামনা কৰিব নোৱাৰো আৰু সেইকাৰণে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, শিক্ষানীতিৰ 4টা স্তম্ভ হৈছে এক্সেছ, ইকুইটি, কোৱালিটি আৰু একাউণ্টেবিলিটি। আজি শিক্ষানীতিখনে নিজৰ লক্ষ্যস্থান ঠিক কৰি ল'লেই, কিন্তু যাত্ৰা পথটো কেনেকৈ সুগম কৰা হ'ব সেয়া কিন্তু স্পষ্ট নকৰিলে। প্ৰাথমিক শিক্ষাৰ কথা কোৱা হ'ল, কিন্তু ভাৰতবৰ্ষত শিশু শ্ৰমিক হিচাপে কৰ্মৰত হৈ থকা 10.12 মিলিয়ন শিশুক কি উত্তৰ দিব? 14 বছৰ অনুৰ্ধৰ শিশু শ্ৰমিক থকা দেশৰ তালিকাত শীৰ্ষত থকা ভাৰতবৰ্ষত 5+3+3+4 দৰে দীঘল গণিত ব্যৱহাৰ কৰি সেই বিভ্ৰান্ত হোৱা এছাম শিশুক কেনেকৈ শিক্ষাদান কৰিব? সেই প্ৰশ্নৰ আজি উত্তৰ নাই বাবে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। আজি উচ্চ শিক্ষাৰ কাৰণে বহিৰ্দেশৰ বিশ্ববিদ্যালয় ভাৰতবৰ্ষত স্থাপন কৰাৰ কথা কোৱা হ'ল, কিন্তু 2005 চনত তেতিয়াৰ চৰকাৰে এই সিদ্ধান্তটো গ্ৰহণ কৰাৰ সময়ত আজিৰ চৰকাৰত বহি থকাসকলে কেৱল বিৰোধীত আছিল কাৰণেই প্ৰয়োজনীয় আছিল যদিও বিৰোধিতা কৰিছিল নেকি সেই সিদ্ধান্তটোক, সেয়া কথা চৰকাৰী পক্ষৰ বক্তাসকলে স্পষ্ট কৰি দিয়ক। নতুবা এটা সময়ত চকুৰ কুটা দাঁতৰ শাল হৈ পৰা এটা সিদ্ধান্ত আজি কেনেকৈ শতিকাটোৰ শ্ৰেষ্ঠ সিদ্ধান্ত হিচাপে আজি চৰকাৰী পক্ষৰ বক্তাসকলে সেইটো বিবেচনা কৰিছে, সেয়া তেওঁলোকে নিজে স্পষ্ট কৰি দিয়ক। উচ্চ শিক্ষাৰ ক্ষেত্ৰত 2035 চন পৰ্যন্ত গড় নামভৰ্তি হাৰ দুগুণ কৰাৰ কথা কোৱা হৈছে। তেনেকুৱা কৰিবলৈ হ'লে আৰু 2035 চনৰ ভিতৰত নতুনকৈ 1000খন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব। প্ৰতি সপ্তাহত অৰ্থাৎ এখনকৈ বিশ্ববিদ্যালয়, এনেকুৱা অধিক কল্পনা আমি কৰিব নোৱাৰোঁ। সেই বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। শিক্ষাত প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ 13% মানুহৰ ঘৰত এতিয়ালৈকে বিজুলী সংযোগ ব্যৱস্থা হোৱা নাই। মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ আমাৰ অসমৰে বহুতো জাতি জনগোষ্ঠীৰ কাৰণে নিজৰ কাৰণে ব্যৱহাৰ কৰিব পৰাকৈ এটা লিখিত লিপিৰ উপলব্ধ কৰিব পৰা হোৱা নাই। ব্যৱহাৰিক বৃত্তিমুখী শিক্ষাৰ প্ৰচলন আছিল 20 শতিকাৰ শেষটো দশকত, কিন্তু কৃত্ৰিম বুদ্ধি আৰু জটিল চিন্তাৰ প্ৰয়োজন হোৱা এই 21 শতিকাৰ তৃতীয় দশকতো যেতিয়া নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিখনে বৃত্তিমুখী আৰু ব্যৱহাৰিক শিক্ষাৰ কথা কৈ থৈ গ'ল, তেতিয়া বিৰোধিতা কৰিলেও উত্থাপন কৰা বিধেয়কখন। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই জাতিভিত্তিক আৰু লিংগতান্ত্ৰিক আধিপত্যবাদৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব। এইখন দেশত বিয়পি থকা আঞ্চলিক বৈষম্যতাৰ বিৰুদ্ধে এই ভাৰতীয় শিক্ষা ব্যৱস্থাই যুঁজ কৰিব লাগিব। কোনো গীতিকাৰে নিজৰ কলমেৰে লিখিবলৈ বাধ্য হ'ব নালাগিব যে ৰাজপথেদি যেতিয়া ৰজা যায় সুখৰে চাইৰেন বজায়, পথৰ কাষৰ কোনোবা ভোকাতুৰ শিশু ডাষ্টবিনতে লুকায়। কথাবোৰ যুক্তিৰে ভঙিয়াই চালে এক্সেছ, ইকুইটি, কোৱালিটি আৰু একাউণ্টেবিলিটি এই 4টা স্তম্ভত ধ্বংসস্তূপলৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত কৰোঁ আৰু তেতিয়া বিৰোধিতা কৰোঁ উত্থাপন কৰা বিধেয়কখন। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ সদন।